গুড ইভিনিং এভৰিৱান ৱেলকাম বেক টু মাই এনাডাৰ মিনি ব্লগ। আজি বহুত দিনৰ পাছত এটা পুৰণা ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগলৈ আহিছোঁ। আৰু ভিডিঅ'টো আচলতে বহুত দিনতে কৰি থোৱা দিয়া হোৱা নাছিল, কাৰণ মানে ঘৰত কাৰোবাৰ যেতিয়া বেমাৰ হৈ থাকে বা অসুখ হৈ থাকে, কাৰ মনটো ভাল লাগে কওকচোন। আৰু তেনেকুৱাই আচলতে মোৰ ভণ্টিৰ লগত হৈছিলে। যিদিনাখন আমি এই শ্বপিং কৰিবলৈ গৈছিলোঁ, ভিডিঅ'ত দেখি থকা দিনটোতে আচলতে যিদিনাখন আমি গৈছোঁ ঘৰলৈ উভতি অহা দিনাখনিয়ে ভণ্টি মানে গাটো বেছিকৈ বেয়া হৈছিল। আৰু সিদিনাখনৰ পৰাই মানে প্ৰায় মনটো ভালেই নাছিল। যেতিয়া তাই লাহে লাহে অলপমান ৰিকভাৰ হৈছে, তেতিয়াহে মনটো ভাল লাগিছে। আৰু সেইকাৰণে ভিডিঅ'টো আজি ভাবিলোঁ যে ডিলিট হোৱাৰ আগতে মানে মই দি দিওঁ। আৰু সেয়া পাপাৰ লগত আমি বজাৰ কৰিবলৈ গৈছিলোঁ। দেখি গম পাইছেই চাগে, আগতেও কৈছোঁ যে আমি প্ৰায় পাপাৰ লগত আৰ্মি কেণ্টিনলৈ যাওঁ, বজাৰ কৰা হয় তাতে প্ৰায়খিনি। আৰু সেয়া বজাৰ কৰিবলৈ গ'লে প্ৰায় আমি মাহঁতৰ ঘৰতে ভাতটো খাই অহা হয়। আৰু ক'তো চাহ নাখালোঁ সিদিনাখনি। এনেকৈ বজাৰ কৰি ওলাই আহিলোঁ। আৰু তাৰপিছতে মই মানুহজনক কৈ থৈছিলোঁ যে মই এইবাৰ যোৰহাটলৈ গ'লে সুন্দৰবন নাৰ্চাৰীত সোমামেই, কাৰণ মোৰ ফুল অলপ ল'বলগীয়া আছিল। বেছি নহয়, 4-5জোপামান ল'লোঁ আৰু সিদিনাখনি। আৰু সেই ফুল লৈ থাকোঁতে আচলতে বহুত পুৰণা বা এগৰাকী, যিগৰাকীৰ আগত মই টিউশ্যন লৈছিলোঁ। মই বহুত সৰু আছিলোঁ, মই ক্লাছ 2 মানত আছিলোঁ। আৰু এগৰাকী বা যিগৰাকীয়ে মোক পঢ়াইছিলে, সেই বাক পালোঁ। এই মাজে মাজে ভিডিঅ' যে কৰি দিছে, এয়া জীয়ান, মানে জীয়ানে কৰিছিলে, সি আকাশলৈহে তুলিলে। বাও এইখিনি এভইড কৰি দিব। আৰু সেই বাগৰাকীক মই আপোনালোকক দেখাই আছোঁ দেই। মানে সৰুকালৰ দিনবোৰ মনত পৰি গ'ল। এই বাগৰাকীৰ নাম হৈছে ৰীমা। তেওঁ এতিয়া ক'ৰবাত টিচাৰৰ জব কৰি আছে, পাহৰিছোঁ মই। আৰু এইফালে এয়া ফুল ল'লোঁ। ফুলখিনি লৈ এয়া খুব ধুনীয়াকৈ তাত বিল বনাই দিয়ে আপোনাক। আৰু এয়া ঘৰলৈ আহি আছোঁ, কোচতে লৈ লৈছোঁ ফুলজোপা। তাৰপিছতে আমি যিহেতু ক'তো চাহ খোৱা নাছিলোঁ, সেইকাৰণে মেলেং বজাৰত সোমালোঁ। কিন্তু তাত একো নাপাই পেলাই পাপাই কিবা পাণ তামোল এনেকৈ কিনিলে। আৰু তাতে এখন লোকেল কোনোবাৰ এগৰাকী মানে মহিলাসকলে এনেকৈ হোটেল এখন চলাই আছে, তাতে সোমালোঁ। পকৰি আৰু লাল চাহ খালোঁ। আৰু ঘৰত ভাতকেইটা খাই এয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। মানে ভিডিঅ'টো দেখিলে মনত পৰি যায়। এইফালে মা দেখিছেনে, মানে মনত পৰে আৰু ভণ্টি গাটো সিদিনাখনিয়ে বেয়া হৈছিলে। আজিলৈ আহিছোঁ, বাই।